আজি ভাইটি আৰু মোৰ জাৰ্নিটো আকৌ জামুগুৰি কোচগাঁৱলৈ বুলি গাইছ ৰখিব কৈ আছো। প্ৰথমতে সকলোকে নমস্কাৰ দে। আজি আকৌ জামুগুৰি মামাহঁতৰ ঘৰলৈ যাবলৈ বুলি ওলাইছো। মানে আহিছোতো আমাৰ ঘৰৰ ওচৰৰে অভাৰব্ৰিজলৈ আৰু আহি পেলাই ভাইটি আৰু মই অলপ ৰখি আছো কাৰণ গাড়ী পাবলৈ যিহে অসুবিধা নহয়। আৰু মানে গাইছ এখেতে আকৌ মোৰ লগত আজিলৈকে কলৈকো আহি পোৱা নাই। প্ৰথমবাৰ আহিছে মোৰ লগত আৰু আহিলে এনেও দেউতা বা মাৰ লগত আহে আৰু আমিও আহি পালোহি বিশ্বনাথ চাৰিআলি। আৰু গাইছ গাড়ীখনো বিশ্বনাথ চাৰিআলি ৰখাইছে। মানে চানাওলাটো আকৌ গাড়ীত উঠিছে। মই ভাবিছো কিবা কেইটামানটো খাব লাগিব। মানে গ্ৰীণ মটৰ খাইছো লগতে মৰ্টন এপেকেট লৈ লৈছো। গাড়ীত চুপি গৈ আছো আৰু চকলেট কেইটাও খাই পালোহি আমি চতিয়া আৰু চতিয়াত আহি পেলাই আকৌ জেঠাইক ল'ব লাগিব নহয়। জেঠাইক লগ ধৰি পেলাই আমি এতিয়া বস্তু কেইটামান কিনিবগৈ লাগিব মানে মামাহঁতৰ ঘৰৰ কাৰণে। মিঠাই কেইটামানো লৈ ললো। মিঠাই লোৱাটো হৈ গ'ল। এতিয়া আমি মেজিক এখনৰ কাৰণে ৰখি থাকিব লাগিব। মানে চতিয়া টাউনতে অকমান ৰখাৰ পিছতে মেজিকখনো আহি গ'ল আৰু মেজিকখনত উঠি পেলাই আমি গৈ আছো এতিয়া আকৌ জামুগুৰিলে বুলি। আৰু আমি মেজিকখনত উঠি পালোহি জামুগুৰি চেণ্টাৰ। আকৌ এতিয়া গাড়ী চেঞ্জ কৰিব লাগিব। এখনৰ পিছত এখনৰ পিছত এখন খালি গাড়ী চেঞ্জ হৈ থাকে আমাৰ ৰতুৱাৰ পৰা। আৰু আমিও আহি পালোহি মামাহঁতৰ ঘৰ। আহি পেলাই দিছে না ভাইটি লগৰ গাল প্ৰথমতে আহি উপস্থিত হৈ আছে। ই আহিব বুলি ময়ো পিছফালে আহি পেলাই চাহ একাপ খাই লৈছো মানে আইতা আৰু জেঠাইহঁতৰ লগত বহি পেলাই। মানে জেঠাইও আমাক যিহেতু থবলৈ আহিছিলে জেঠাই গুচি গ'ল। জামুগুৰিলৈ আহি পেলাই মানে সৰু পোৱালিখিনিক লগ পাই গৈছো। চাওক গোটেই সোপা ভিডিঅ' চাই মোৰ চাহ কোনে কৰে এই গালক ভিডিঅ' মাজত দেখালে মানে লাজ খাই মৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ' লগ পাম আৰু যদি জামুগুৰিত আহি পেলাই কি কৰিলো সেইবিলাক ভিডিঅ' চাবলৈ মন আছে তেনেহ'লে সোনকালে ফ'ল' কৰক। আজিলৈ বাই বাই।